তো নমস্কাৰ। আজি বহুদিনৰ মূৰত এটা ভিডিঅ' বনালোঁ, কিয়নো আজি আমাৰ ইয়াতে আছে বিহু। মানে বিহুটো বাৰু হৈ গ'ল, মানে বহাগৰ 1 তাৰিখে। তো আজি আছে বিহু ফাংচন। তো মই পূৰা ৰেডি। তো এতিয়া বলক যাই থাকোঁ বিহু তলিলৈ। তো বলক আপোনালোককো দেখাওঁ আজি আমাৰ বিহুত কি কি প্ৰগ্ৰেম আছে। প্ৰগ্ৰেম মানে বিশেষ তেনেকৈ গায়ক গায়িকা নাই, অকল বিহুৱে আছে। মৌ কুঁৱৰী আৰু বৰ বিহুৱতী প্ৰতিযোগিতা আৰু বাৰেৰহণীয়া সাংস্কৃতিক গোষ্ঠী আছে। আৰু দিনত মানে বিহুতলিত কাম কৰা কেইটামান ভিডিঅ' আছিল, কুইজ চিত্ৰাংকন প্ৰতিযোগিতা হৈছিল। তো লৈছিলোঁ কেইটামান ক্লিপ, কিন্তু ক্লিপকেইটা ডিলিট হৈ গ'ল। যি কি নহওক, এতিয়া বলক যাওঁ বিহু চাই আহোঁ। আৰু আহি পালোঁ বিহুতলি, আৰু ইফালে আমাৰ জুবিন দাক শ্ৰদ্ধাঞ্জলি জনাই অলপ ডেক'ৰেশ্যন কৰিছোঁ। এইখিনি আমি যোৱাকালি কৰিছিলোঁ। তো কেনেকৈ কৰিছিলোঁ অলপ চাওঁ আহক। আৰু আজি যিহেতু আমাৰ ইয়াতে ৰাতিলৈকে কাম চলিব, সেয়েহে ভাতৰ আয়োজন কৰা হৈছে। এয়া আজি আমাৰ ৰান্ধনি মুনু আৰু কৌশিক দা। ইফালে কি বনাই আছা? দালি। আৰু ইফালে মুনু বনাই আছে মাংস। কি মাংস এইটো? গাহৰি। বাবু পানী দি এইফালে টেষ্ট কৰি আছে পৰাগে। কেনে হৈছে? মজা। পানী অলপ জোল হ'ব আৰু বেছি জোল নকৰিবি। আৰু এনেকৈয়ে ভাত আঞ্জা হৈ গ'ল, আৰু সকলো কৰ্মকৰ্তা যিখিনি আছে বহি গ'ল সকলো। আৰু ময়ো বহি গ'লোঁ। দালি, ভাত আৰু মাংস, আৰু লগত পিঁয়াজ এটা লৈছোঁ খাবৰ কাৰণে। আৰু এনেকৈ আমাৰ কাম কাজ সম্পূৰ্ণ হ'ল। তো এইটোৱে হৈছে ফাইনেল আউটপুট। কেনেকুৱা লাগিছে এটা কমেণ্ট কৰিবলৈ নাপাহৰিব। তো এতিয়া বলক আকৌ আজিৰ বিহু প্ৰগ্ৰেম চাওঁ। আৰু এয়া চাওক, চেক্সফোনেৰে কি ধুনীয়াকৈ জুবিন দাৰ মায়াবিনী গীতটো বজাইছে। মিলতি হওয়া যাবি আৰু এইটোৱে হৈছে লাষ্ট বিহু দল জখলা বান্দাৰ। আৰু এইটো নাচোতে নাচোতে একেবাৰে পোহৰ হৈ গ'ল। চাওক, ৰাতিপুৱা হৈ গ'ল। এতিয়া বাজিছে 4:30। তো এতিয়া বিচাৰকে ৰিজাল্টবোৰ লিখি আছে। একেবাৰে ৰিজাল্টখিনি চাই যাওঁ আৰু ঘৰত।
এইকেইটাও জ্বলি আছিল ৰাতিপুৱা নুমাই থাকে বাৰে বাৰে নুমাই আমি 5:30 বিহু চাই আহিলোঁ মই গাইছ এইফালে চব টোপনি বুলি ভাবিছে নেকি মই এই চাওক এই গামুক চাওঁ এই চব টোপনি ভাইটিকা এতিয়া আমি যাই আছোঁ আৰু ঘৰত তো দিয়ক পিছে আজিলৈ দিছোঁ এইখিনিতে নেক্সট ভিডিঅ'ত আকৌ লগ পাম তেতিয়ালৈ বাই বাই ধন্যবাদ জয় অসম